ওই চুলেন চকিদাক ফোন কৰিছেনে কৰ আপোনাৰ আউটগোয়িং সেৱাৰ ম্যাদ উকলিছে এতিয়া ৰিচাৰ্জ কৰক টাকাৰ সবিশেষৰ বাবে ডায়াল কৰক *121*51#। কি ক'লে ক মোবাইলটোত ৰিচাৰ্জ নাই বুলি তো আগতে ক'ব নোৱাৰিছিল कुछ भी নহয় মাইলত মই ৰাখৰ পইচা খোৱা নাই নহয় মাইলত ই ৰাখৰ নামত পইচা তুলি পেলাই মোৰ পৰা 100 টকা খাই দিলে আৰু মাইলত মোৰ নিচিনা চাগ কিমান মানুহ পাই পইচা এনেকৈ খাইছে এইটো চানি নেউলে এইটো আপোনালোকক মই আৰু এক দিছোঁ যেন এই ঠাণ্ডা বতৰত চানি দেউলক বিলত পেলাই দিয়ক ঠাণ্ডাত মই মৰি যাম কিন্তু গা নুধো সোনকালে চলমানৰ ধুই পেলাই গা ধুব পাৰা নাই গোলি সে মাৰ দে লেকিন এই ঠাণ্ডাত মই কেতিয়াও গা নহি ধুৱে গা रुको जरा চলা কুকুৰ গা নুধো এতিয়া ক'ত যাবি এতিয়া বান্ধিলে তোক গা ধুৱাম মিষ্টাৰ মাৰি পেলাম বা মৰি যাম কিন্তু এই ঠাণ্ডাত কেতিয়াও গা নুধো এই ঠাণ্ডাত মই ডিঙিত গামোচা মাৰি আছোহে ৰোহিত তোক যেন পথাৰৰ ধানখিনি কাটিব দিছিলোঁ তই ইয়াৰ পালেহি বোলে ধান নেকাটে তই চুপ যাওঁ নিজৰ জেগাত গৈ মই আজি ধান নেকাটো দেউতা ধান নেকাটিলে ভাত খাব পাবি তই তোক আকৌ ধান কাটিব দিলে হাগা লাগিছে বুলি কৈ পেলাই পলাও বহুত হ'ল এতিয়া মৰিব সাজু হৈ যা ছাৰ মোক নামাৰিব মই এতিয়ালৈকে সাজু হোৱা নাই মই এতিয়ালৈকে বিয়াই পতা নাই ছাৰ নামাৰিব চুৰেন মজা কৰিছে মাৰ তাক মাৰি পেলা তাক পুলিচ সকলো বাপেকৰ এটা বাপেক থাকে हाँ और उसे हम কাকা বুলিয়ে মাতো তো গাইছ আজি ডাবিং ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু পাই যদি শ্বেয়াৰ কৰি দিব তো গাইছ ভিডিঅ'টো চাই পেলাই কেনেকৈ পালে এবাৰ কমেণ্ট কৰি জনাব তো আজিলৈ ইমানে